Hello guys, welcome to my channel Kohi's Vlog. আজি আমি এটা নিউ ব্লগ কৰিম আৰু মই এটা বহুত দিন মূৰত এটা ব্লগ এটা লৈ দিছো আৰু সেই ব্লগটো হল মানে মোৰ হল বিহু আছিল সো মানে একদিন কৰিব পৰা নাছিলো স্কুল আছিল বিহু আছিল সো মানে মোৰ সেই গেটা আছিল আৰু মই আজি so guys আজি হল গৰু বিহু আৰু মোৰ ফালৰ পৰা আপোনালোকক সকলোকে বিহু বহুত বহুত শুভেচ্ছা থাকিল so guys আজি মই মুকলি বিহু কৰিব গৈ আছো সানমাৰী ফিল্ডত আৰু আজি মই কি কৰিম আপোনালোকে চাই থাকিব আৰু ভিডিওটো কি হয় আপোনালোকে গোটেই চাই থাকিব so guys এতিয়া মই আহি পাইছো আৰু মই সানমাৰী ফিল্ডখন অলপমান দেখাই দিছো চাও কি বঢ়িয়া বঢ়িয়া বস্তুবিলাক আছে এয়া নাচনি ময়ো নাচনি আৰু বহুত 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 নাচনি আছে সেইকাৰণে ময়ো হেপী হৈছো আপোনালোকে চাই থাকক মই কি কৰো সমাজৰ লোক উৎসৱ ভিতৰত বিহু হ'ল শ্ৰেষ্ঠ উৎসৱ আমাৰ অসমীয়া সমাজত তিনিটি বিহুৱে পৰম্পৰাগতভাৱে মানি মই এটা দেখা পাইছো আৰু এয়া আন্টি এয়া মোৰ জেঠি এয়া মোৰ কাজিন গুনগুন এয়া মোৰ মা so এইবিলাক চব মোৰ ফেমিলি মানে নহয় বেলেগ বেলেগ ঘৰ থাকে আৰু মই ফোন কৰি আছো মোৰ ফ্ৰেণ্ডৰ লগত আপোনালোকে চাই থাকক মই এতিয়া আৰু এটা ফ্ৰেণ্ড পালো হেল্ল' বুলি কোৱা হেল্ল' গাইজ এয়া so আন্টি এয়া আন্টি হেল্ল' বুলি কোৱা হেল্ল' এয়া হৰ্ষিতা বা হাই এয়া আন্টি হাই কোৱা হেল্ল' নাজানো তুমি কি কৰি আছা ইউটিউব চেনেল খুলো so guys মই আন্টি মানে নাজানে আৰু কি কৰি আছো মই so ইউটিউব চেনেল খুলিছো বুলি কৈ দিছো আৰু মোৰ ডান্স চাই থাকক so guys এয়া মোৰ মা তাই কৈছো এয়া আন্টি হেল্ল' আৰু আন্টি আছিল কিন্তু এইটো ক'ত বা আন্টি বেলেগত Betul